নমস্কাৰ দৰ্শকসকল, ঐশ্বৰিক কাহিনীলৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভগৱান বিষ্ণুৰ কল্কি অৱতাৰৰ বিষয়ে আপোনালোক সকলোৱে শুনিছে। গ্ৰন্থসমূহৰ মতে ভগৱান বিষ্ণুৰ এইটো অৱতাৰ হ'ব অন্তিম অৱতাৰ। যেতিয়া পৃথিৱীত পাপ চৰমসীমা পাবগৈ, সকলোফালে অধৰ্ম আৰু অত্যাচাৰহে দেখিবলৈ পোৱা যাব, সেই সময়ত সৃষ্টিক উদ্ধাৰ কৰিবলৈ ভগৱানে কল্কি অৱতাৰ ল'ব আৰু কলিযুগৰ অন্ত পেলাই পুনৰ ধৰ্মযুগৰ আৰম্ভ কৰিব। আজি মই আপোনালোকৰ আগত ক'ম সেই 6 লক্ষণ, যি শুনি আপোনালোকে ভালদৰে জানিব পাৰিব কলিযুগৰ বিষয়ে। কলিযুগৰ বিষয়ে শ্ৰীমদ ভাগৱত পুৰাণত চালেই সম্পূৰ্ণভাৱে জানিব পাৰি। তাত কলিযুগৰ লক্ষণকে আদি কৰি কল্কি অৱতাৰলৈকে সকলো কথা উল্লেখ আছে আৰু লগতে কোৱা হৈছে যে যেতিয়া কলিযুগে অন্তিম মূৰ পাবগৈ তেতিয়া কি লক্ষণে দেখা দিব। শ্ৰীমদ ভাগৱতৰ অনুসৰি ভগৱান বিষ্ণুৱে পৃথিৱীৰ পৰা অধৰ্মৰ নাশ কৰিবলৈ কল্কি অৱতাৰৰ ৰূপত আহি মাত্ৰ 3 দিনতেই কলিযুগৰ অন্ত কৰি দিব। পাপী যুগৰ অন্ত কৰাৰ পাছত ভগৱানে পুনৰ ধৰ্মযুগৰ স্থাপন কৰিব। ভগৱানৰ অৱতাৰ লোৱাৰ পূৰ্বে কিছুমান এনেকুৱা লক্ষণে দেখা দিব। এই লক্ষণে পৃথিৱীত হৈ থকা পাপৰ লক্ষণ হ'ব আৰু ইয়াৰ পাছত ভগৱান আহি সকলোবোৰ শেষ কৰি দিব। আহকচোন এতিয়া জানো শ্ৰীমদ ভাগৱতত কোৱা অনুসৰি 6 লক্ষণৰ বিষয়ে। প্ৰথম সংকেত, মানুহে সকলো সময়তে ভোক পিয়াহ আৰু আন চিন্তাতেই ব্যস্ত থাকিব আৰু তেওঁলোকৰ শৰীৰ ৰোগগ্ৰস্ত হ'ব আৰু মানুহৰ আয়ুস কেৱল 20ৰ পৰা 30 বছৰহে হ'ব। দ্বিতীয় সংকেত, পৃথিৱীত থকা সকলো বৃহৎ বৃহৎ নদী শুকাই যাব। পৃথিৱীত পানী নথকাৰ বাবে সম্পূৰ্ণ পৃথিৱীত হাহাকাৰ হৈ পৰিব। সকলো গছ-গছনি শুকাই যাব। তৃতীয় সংকেত, পতি পত্নী ব্যভিচাৰী হৈ যাব। তেওঁলোকে ইজনে সিজনক এৰি অন্য পুৰুষ আৰু মহিলাৰ লগত সম্বন্ধ কৰিবলৈ ল'ব। ল'ৰা-ছোৱালীয়ে বিবাহ নকৰাকৈ একেলগে থাকিবলৈ ল'ব আৰু সম্বন্ধৰ কোনো সীমা নাথাকিব। চতুৰ্থ সংকেত, পবিত্ৰ ধৰ্মীয় স্থানসমূহত অধৰ্ম আৰু অপবিত্ৰতাৰ কথাহে পাতিবলৈ ল'ব। তাত পূজা পাতল কৰা সলনি কুকৰ্ম কৰিবলৈ ল'ব। ধৰ্মীয় স্থানসমূহত ধন উপাৰ্জন কৰাৰ জেগালৈহে পৰিৱৰ্তন হ'ব। পঞ্চম সংকেত, মানুহে সৰু সৰু স্বাৰ্থৰ কাৰণেই বেইমানি আৰু হত্যা কৰিবলৈ ল'ব। মানুহৰ জীৱনৰ কোনো মূল্য নাথাকিব আৰু সকলোৱে ধন উপাৰ্জন কৰাৰ নামত অনৈতিকতাৰ ৰাস্তা ল'ব। সকলোবোৰ মিলাই মনুষ্যৰ জাতিৰ পতন হ'বলৈ ল'ব। ষষ্ঠ আৰু অন্তিম সংকেত, সকলোফালে ধৰ্মৰ ৰূপত অধৰ্মহে পূজা হ'বলৈ ল'ব। নিজৰ স্বাৰ্থ পূৰণতেই সকলোতকৈ শ্ৰেষ্ঠ ধৰ্ম বুলি কোৱা হ'ব। ধৰ্মক মনা লোক নাইকিয়াই হৈ পৰিব আৰু সকলোৱে নাস্তিক হ'বলৈ ল'ব। আৰু ইয়াৰ ভিতৰত কিছু কথা বৰ্তমান সময়ত দেখিবলৈ আমি সকলোৱে পাই আহিছোঁ। ইয়াক আমি কোনেও নুই কৰিব নোৱাৰোঁ। কিন্তু দৰ্শকসকল, কলিযুগ শেষ হ'বলৈ এতিয়াও বহুত লাখ লাখ বছৰ আছে। কলিযুগৰ অন্তফালে এই সকলোবোৰ কাৰ্যই চৰমসীমা পাবগৈ। তাৰ পাছত ভগৱান বিষ্ণুৱে কল্কি অৱতাৰ ল'ব আৰু এই সকলোবোৰ পাপ নাশ কৰি পুনৰ ধৰ্মযুগৰ আৰম্ভ কৰিব। কল্কি অৱতাৰৰ বিষয়ে আন এটা ভিডিঅ'ত আমি অৱগত কৰিম। দৰ্শকসকল, আজি আমাৰ এই ভিডিঅ'টি কেনেকুৱা পালে আমাক তলৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু ভাল পালে শ্বেয়াৰ কৰিব আৰু সকলোকে এই ভিডিঅ'টি শ্বেয়াৰ কৰিবলৈ অনুৰোধ জনালোঁ, যাতে কলিযুগৰ বিষয়ে সকলোৱে গম পায় আৰু সকলো যাতে সাৱধান হ'ব পাৰে। দৰ্শকসকল, এনেকুৱা ধৰণৰ ঐশ্বৰিক কাহিনীসমূহ আমাৰ চেনেলত আগলৈকে পাই থাকিবৰ বাবে আমাৰ এই চেনেল ঐশ্বৰিক কাহিনী কেতিয়াই ছাবস্ক্ৰাইব কৰি লওক আৰু ছাবস্ক্ৰাইব কৰাৰ কাষতে থকা বেল আইকনটোত ক্লিক কৰি অল অপশ্যনটোত ক্লিক কৰি দিব। তেতিয়াহে মই দিয়া সকলো ভিডিঅ' আপোনালোকে সকলোতকৈ আগতে লাভ কৰিব। আৰু দৰ্শকসকল, ভিডিঅ'টি যিমান পাৰে সিমানেই শ্বেয়াৰ কৰক। আন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।